নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ আছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, গণেশ চতুৰ্থীৰ দিনা এই 5টা ভুল কেতিয়াও নকৰিব। কৰিলে ভগৱান গণেশ বাবা অসন্তুষ্ট হয়। গণেশ বাবা হৈছে সুখ সমৃদ্ধি, জ্ঞান আৰু বুদ্ধিৰ দেৱতা। পূজা পৰ্বণত সকলোতকৈ আগতেই গণেশ বাবাক পূজা কৰা হয়। ভাদ মাহৰ শুক্ল চতুৰ্থী তিথিত গণেশ বাবাৰ জন্ম হৈছিল। এই দিনটিত সঠিকভাৱে পূজা কৰিলে নানা সুফল পোৱা যায়। কিন্তু এই দিনটিত এই 5টা ভুল কেতিয়াও নকৰিব। প্ৰথমতে হৈছে গণেশ পূজাত তুলসী পাত ব্যৱহাৰ কৰাটো উচিত নহয়। এই পূজাত তুলসী পাত কেতিয়াও অৰ্পণ নকৰিব। 2 নম্বৰতে, ঘৰত বা মন্দিৰত গণেশ বাবাৰ মূৰ্তি এজনতকৈ বেছিকৈ নাৰাখিব। মূৰ্তি এজনেই থাকিব লাগে। কেইবাটাও মূৰ্তি পূজা কৰিলে ভগৱান গণেশ বাবা অসন্তুষ্ট হয় আৰু লগতে বাস্তু গুণ নাইকিয়া হয়। 3 নম্বৰতে, গণেশ পূজাত ভগা মাটি চাকি ব্যৱহাৰ নকৰিব। এনে কৰিলে ভগৱান গণেশ বাবা ৰুষ্ট হয়। 4 নম্বৰতে, গণেশ বাবা মূৰ্তি বা ফটো কেতিয়াও দক্ষিণ দিশত নাৰাখিব। 5 নম্বৰতে, গণেশ পূজাৰ দিনা নিগনি কেতিয়াও নামাৰিব। নিগনি হৈছে গণেশ বাবাৰ বাহন। এনেও নিগনি মৰাটো ভাল নহয়। তেনে কৰিলে গণেশ বাবা অসন্তুষ্ট হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।